লাহে লাহে গল্লিৰ পৰা জুবিন গাৰ্গ হোৱাৰ এটা পথ, সেই পথ সেইটো জাৰ্ণি তাৰ নিজা, তাতে মোৰ কোনো মানে হেৰি নাই। কিন্তু তাৰ প্ৰথম মিউজিকেলিটি যিটো ডেভেলপ কৰিলে সেইটোত মোৰ মানে প্ৰপাৰ দখল আছিলে আৰু মোৰ আণ্ডাৰতে হৈছিলে বুলি ক'ব পাৰি। আৰু যি গানৰ চইচ কৰা আৰু গানৰ কোনোবা এটা অন্তৰাটো ভাল হোৱা নাই, কোনোবাটো স্থায়ীটো নাই, ক'ৰবাত যেনেকুৱা ধৰণৰ যিমানবোৰ টেকনিকেল প্ৰব্লেম থাকে সেইবোৰ সকলো সমাত চিধা কৰি মই লৈ গৈছিলোঁ। ত' মোৰ আণ্ডাৰতে থকাৰ নিচিনা আৰু এতিয়া ইটছ লাইক সেই বস্তুটো জুবিনৰ গানলৈকে আছিলে মোটামুটি। তাৰপিছত সেইবোৰ কি তাৰ নিজৰ হাতলৈ আৰু তাৰ বিভিন্ন বন্ধু বান্ধৱ আৰু তেতিয়া বহুত মিছনৰো সৃষ্টি হ'ল অসমত। ত' সেই সময়খিনিয়ে সলনি ময়ো বম্বেলৈ গুচি আহিলোঁ। তাৰ পিছৰখিনি তাৰ নিজা।